বেছি ভাল লাগিছে ইয়াতে এতিয়া আহি গোলাঘাটত ইমানখিনি মৰম পাম বুলি মই ভাবাই নাছিলোঁ গোলাঘাটত হেল্ল' গাইছ, আজি আহিছোঁ বিকাশ দাক লগ কৰিবলৈ। এতিয়া গৈ আছোঁ, গাড়ীখন অকণমান ৰখিছে মানুহ এজনৰ কাৰণে। এতিয়া আমি যাবলৈ ওলাম আৰু বিকাশ দাক লগ কৰিম। আজি আমাৰ নতুন দলঙৰ ওচৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ নতুন দলংখন এতিয়া ক'ত আছে? এতিয়া আছে গৰম পানীত। এতিয়া আমি ফোন কৰিছিলোঁ বাৰু, এতিয়া আমি যাম আৰু গৈ পেলাই তাত দেখুৱাওঁ আৰু বিকাশ দাক। চাই থাকক আপোনালোকে আগলৈকে। A few moments later. এতিয়া পাই গ'লো এই নতুন দলং বিকাশ দাক লগ কৰিবলৈ। আপোনালোকে চাই থাকক আমাৰ ভিডিঅ'টো। এইয়া চাওকচোন মানুহ কিমান ৰখি আছে। এই চাইডে দেখুৱাই দিয়া, ৰখি আছে। ডমিনাৰ লৈ আহিছে মানুহ কেইজনমান, নাম নাজানো, এতিয়া গ'লেহে গম পাম বাৰু। এতিয়া আমি গৈ আছোঁ। এইয়া চাওক ইমান মানুহ ৰখি আছে বিকাশ দাক লগ কৰিবলৈ। এইফালেও আছে তললৈ, আপোনালোকে চাওক। মই জুম কৰি অকণমান দেখুৱাই দিছোঁ, আপোনালোকে চাওকচোন। A few moments later. বেছি ভাল লাগিছে ইয়াতে এতিয়া আহি গোলাঘাটত ইমানখিনি মৰম পাম বুলি মই ভাবাই নাছিলোঁ গোলাঘাটত। আপোনালোকে নিজে দেখা পাইছে যে মোৰ ভয় লাগি আছে যে পুলিচ চুলিচ আহি নাযায় বুলি, কিন্তু চব আমাৰ ইণ্টাৰনেট কৰা হৈছে। আৰু লাষ্টত সকলোকে বহুত বেছি মোৰ ফালৰ পৰা মৰম আৰু সকলোকে বহুত বেছি আই লাভ ইউ। নমস্কাৰ, মোৰ নাম অনন্ত দাস। আমাৰ আছে এটা আছামিজ বইজ বুলি চেনেল, গ্ৰুপকে খুলিছোঁ বাৰু। চাব, ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে। আছামিজ বইজ বুলি চাৰ্চ কৰি গোলাঘাট আহিলোঁ ফাৰ্ষ্ট টাইম। আমি আপাৰ আছাম ৰাইজৰ গোলাঘাট অহা নাছিলোঁ, কিন্তু গোলাঘাট কিয় অহা নাছিলোঁ গম নাপাওঁ। বিকাশ দা এইবিলাক জানে, গোলাঘাট কিয় লৈ অহা নাছিল, কিন্তু মজা লাগিছে গোলাঘাট। মজা একদম, যিটো একদম নেক্সট লেভেল বুলি যোনটো কয়, পুৰা নেক্সট লেভেলে হৈ আছে গোটেইখিনি। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আমাক যেনেকৈ আছামিজ বইজ অ'কে, আপোনালোকে আছামিজ বইজ নামৰ চেনেলটো যোনটো এতিয়া ইটো ভিডিঅ' আপোনালোকে চাই আছে, গৈ কিনে ছাবস্ক্ৰাইব কৰি দিব আৰু ভাইক মৰম দিব, ছাপৰ্ট কৰিব। আমাক যেনেকৈ আগুৱাই নিছে আগুৱাই লৈ নেক্সট লেভেল। কেনেকুৱা লাগিছে ইয়ালৈ? বহুত ভাল লাগিছে। ফাৰ্ষ্ট টাইম আহিছোঁ গোলাঘাটত, আৰু আহি কিনে বহুতেই মৰম আপোনালোকে দেখাই পাইছিলে। নেক্সট লেভেল ফেমিলি আৰু ভাই চেনেলটোৰ নাম হয় আছামিজ ভইচ। আপোনালোকে ছাপৰ্ট কৰক, মোক কেনেকৈ ছাপৰ্ট কৰিছে আপোনালোকে। ভাইকো ছাপৰ্ট কৰক। প্ৰেজেণ্ট আৰু পাছৰ ভাই পৰা ধামাকা ব্লগ আপোনালোকক দি থাকিব এতিয়ালৈকে নেক্সট লেভেল। নেক্সট কুৱেশ্যন। Yes, yes. হয়, সকলো জীয়াই থাকে আৰু মোৰো। মিছা লাগিছে। বিকাশ দা, মোৰ এটা প্ৰশ্ন। আমি যিহেতু এটা য়ং জেনেৰেশ্যন, আমি ইউটিউব এজ এ কেৰিয়াৰ হিচাপে ল'ব পাৰিম নে নোৱাৰিম? বঢ়িয়া কোৱেশ্যন কৈছে, এইটো কোৱেশ্যন সুধিছে। ইউটিউবটো কোনো আজিকালি মা দেউতাই কাকো এনেকৈ নিদিয়ে, মানে যে ইউটিউব কৰি কিনে চলিব পাৰিব। কোনোবাই ঘৰত কমে ইউটিউব কৰি এটা আহে ভিতৰত যে বা এই ভিডিঅ' বনাই এনেকুৱা কাৰো মানে এটা পজিটিভ ভাইব এটা নাহে। ভিডিঅ' বনালে পাগল বুলি কয় বহুতে, ক'ব সেইটো তোমাৰ এটা টাইমত তুমি নিজে যেতিয়া কৰি গৈ থাকিবা, এটা টাইমত তুমি নিজে গম পাবা যে মই ইউটিউবৰ পৰা ইমান পইচা পাই আছোঁ, মই এইটো ইউটিউব কৰি কিনে মই চলি গৈ থাকিব পাৰিম। কিন্তু ইউটিউব কৰি থকাৰ লগত ভাই
ঠিক আছে, আৰু কিবা কিবা আছে নেকি ইম্পৰ্টেণ্ট? আৰু কোনোবা গান গোৱা আপোনাৰ নেকি আৰু তুমি আনিছিলে ন? আৰু এটা আৰু ভাইটিৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আছামিজ বয়। চ' চাই থাকিব আৰু মৰম দিব। থেংক ইউ। ধুনীয়াকৈ সহযোগ কৰিছে আৰু লাষ্টৰ এটা 360 ভিউ চাই লওঁ। बहकी सभी जुबान हम हैं हजारों में, अब की कमी जरा है, हर चीज खास है, अब है जो है वो समा है, तुम रह सके तो रबा है, अब है जो है वो समा है, तुम रह सके ऐसी जीत अब चाहे जिंदगी, ऐसी जीत अब चाहे जिंदगी है। বিকাশ দা আহি আছে এয়া এতিয়া ঘৰ যায়, ঘৰ নাযায়, বোকাহাট যায় ন, বোকাহাটে যায় চাগে।